এইবাৰ গোটেইখিনি পাবা না লিংক নাই কাৰণে সহি লাগিলে তেখেত নলবাৰীলৈ অহাৰ লগতে গাঁৱলৈকে আহিলে গাঁৱৰ যিটো পৈতৃক ভেটি এই পৈতৃক ঘৰলৈকে আহি তেওঁ ইয়াৰ ওচৰৰ মানুহখিনিকো লগ কৰিলে নিজৰ ঘৰতো সোমালে ঘৰৰ পৰিয়ালৰ মানুহকো লগ কৰিলে গতিকে ময়ো তেখেতৰ লগতে আহিছিলোঁ আৰু আহি আনন্দ অনুভৱ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ পিতৃ গাঁৱলৈকে আহি পিতৃ গাঁৱৰ সকলো মানুহক এনেদৰে লগ পাইছে যেহেতু এই গাঁৱৰ পৰা ওলাই গৈ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী নেতাত পৰিণত হৈছে মুখ্যমন্ত্ৰীগৰাকী আমাৰ নলবাৰীয়া প্ৰত্যেকজন নলবৰীয়াৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয় যে আমাৰ এগৰাকী নলবৰীয়া সন্তানে গৈ সেই ধৰণৰ স্বীকৃতি আজি গোটেই ভাৰত জুৰি পাইছে গতিকে আমি সকলোৱে তাক লৈ গৌৰৱ অনুভৱ কৰোঁ বিশেষকৈ এই গাঁৱৰ মানুহেতো যথেষ্ট গৌৰৱ অনুভৱ কৰে এই পৰিয়ালটোক লৈ এই পৰিয়ালৰ সকলো সদস্যক লৈ গৌৰৱ অনুভৱ কৰে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো খবৰ নিদিয়াকৈ হঠাৎ অহাৰ লগে লগে এই ধৰণৰ এটা উৎসাহজনক পৰিৱেশ আৰু অজস্ৰ মানুহ ওলাই আহি তেখেতক লগ পাইছে তেখেতক শুভেচ্ছা দিছে